Hello everyone, welcome to my YouTube channel Bornali. আপোনালোকক মই জলফাই আচাৰ বনাবলৈ ওলাইছোঁ। কি সামগ্ৰী লাগে আপোনালোকক মই দেখুৱাম। এয়া জলফাই মই 1 কিলো লৈছোঁ। তাত মই এয়া 6 চামুচ পাঁচফোৰণ লৈছোঁ। এই চামুচখনে মই জলকীয়া গুড়ি এচামুচ, চাট মছলা এচামুচ, নিমখ এচামুচ, ক'লা নিমখ এচামুচ, হালধি এচামুচ এই চামুচখন দেখুৱাই দিছোঁ, যোনখন চামুচেৰে মই ব্যৱহাৰ কৰিছিলোঁ। এতিয়া মই জলফাইখিনি ধুই সিজাই পিটিকি পেলাই আপোনালোকক এয়া দেখুৱাইছোঁ। এয়া গুটিটো মই পেলাই দিয়া নাই। জলফাই গুটিটো থাকিলে বহুত ভাল লাগে। 1 কেজি জলফাইৰ কাৰণে মই আধা কেজি গুড় ল'লোঁ। আপোনালোকক এয়া কেনেকৈ ভালদৰে পিটিকি লৈছোঁ এয়া দেখুৱাইছোঁ। এতিয়া মই কেৰাহী এটাত পাতি লৈ পেলাই পাঁচফোৰণখিনি ভাজিছোঁ। এয়া ভাজা হৈ গৈছে, সেমেকা ভাপটো গ'লেই হ'ল। এয়া মই এতিয়া থালি এখনত উলিয়াই লৈছোঁ। গৰমে গৰমে মিক্সি বাতিটোত পিচি দিলে মিক্সি বাতিটো বেয়া হয়। এতিয়া মই সেই কেৰাহীটোতে 150 গ্ৰাম মিঠাতেল লৈছোঁ। মিঠাতেলখিনিত মই এতিয়া তেজপাত 2টা আৰু জলকীয়া 2টা দি দিছোঁ। শুকান জলকীয়া দিব। এতিয়া চেণ্টটো আহিবৰ কাৰণে মই তেলত দি লৈছোঁ। আপোনালোকে এয়া দেখিছে। এতিয়া মই তেলখিনিতে জলফাইখিনি দি দিছোঁ। এনেকৈ গোটেইখিনি মই জলফাই দি দিম। আপোনালোকে নিশ্চয় দেখিয়ে আছে মই কেনেদৰে বনাইছোঁ। এতিয়া মই গোটেই জলফাইখিনি তেলখিনি লগাকৈ তল ওপৰ কৰি দিম। এয়া অলপ অলপকৈ মই এতিয়া তল ওপৰ কৰি আছোঁ। গোটেইখিনি তল ওপৰ কৰিলেহে মানে ভাল হ'ব। তেলটো গোটেইখিনিতে সোমাব। এতিয়া মই এয়া তল ওপৰ হৈ গৈছে। মই এতিয়া এই প্লেটত থকা মছলাখিনি দি দিম। এতিয়া আকৌ মই 2 মিনিটমানৰ কাৰণে এয়া মই তল ওপৰ কৰি ভাজি ল'ম। আপোনালোকক এটা কথা কৈ থওঁ যে আমাৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে থকা বেল বাটনটো অল কৰি দিব। তেতিয়া নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে বন্ধু বান্ধৱ সকলোকে শ্বেয়াৰ কৰি দিব। আৰু ভাল পায় যদি আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। এয়া তল ওপৰ মই কৰি দিছোঁ, আপোনালোকে দেখিছে। অলপ সময় এনেকৈ ভাজি থাকিব লাগিব। আপোনালোকেও বনাই খাবচোন, বিৰাট টেষ্ট লাগে। এতিয়া মই 10 মিনিটমান ভাজা পাছত মিঠৈখিনি লগাই দিছোঁ। এতিয়া গোটেইখিনি তল ওপৰ কৰিব লাগিব। মিঠৈৰ পৰা এটা তেলৰ নিচিনা ওলাব। এয়া তল ওপৰ কৰি থাকিব লাগিব। এনেকৈ আকৌ 10-15 মিনিটমান লৰাই লৰাই ভাজিব লাগিব। ঢাকনা দিব নালাগে আৰু হাই ফ্লেমত দিবও নালাগে, ল' ফ্লেমত দিব, নহ'বা তলদি ধৰি গ'লে আচাৰখিনি বেয়া হ'ব। এয়া দেখিছে, মিঠৈৰ পৰা এটা তেলৰ নিচিনা ওলাইছে, গলি গৈছে, গোটেইখিনি লগ খাই গৈছে। এনেকৈ ল' ফ্লেমত 10 মিনিটমান এনেকৈ ভাজিব লাগিব। আপোনালোকে মই 1 কেজি বনাইছোঁ, আপোনালোকে এপোৱা বনাবচোন। জলফাই কিমান বেয়া লাগে ভাল লাগে গম পাব। এয়া 10-15 মিনিটমান হৈ গ'ল। দেখিছে ধুনীয়া এটা কালাৰ উঠি গৈছে। এপোৱামান বনাই খাব কমকৈ। এতিয়াতো জলফাই বতৰ, বজাৰত জলফাই ওলায়েই।
কিনিবলৈও পায়, মানুহৰ ঘৰে ঘৰেও কাৰোবাৰ আছে। এয়া 15 মিনিট হৈ গ'ল। মই এতিয়া ইয়াতে মছলাখিনি দি দিছোঁ। মছলাখিনি ধুনীয়াকৈ মই এতিয়া তল ওপৰ কৰি দিম। এয়া মছলা মানে ভাজি থোৱা পাঁচফোৰণখিনিহে, অন্য বেলেগ মছলা নহয়। দেখিছে ধুনীয়া কালাৰ এটা উঠিছে। এতিয়া মই ভিনেগাৰ ইয়াত নিদিওঁ, বহুত দিনলৈ সাঁচি ৰাখিব পাৰিব। ইয়াত মই নেমু 2 চামুচ দিম। ভিনেগাৰ এক্সপাইৰী ডেট থাকে, নেমুৰ এক্সপাইৰী ডেট বুলিবলৈ নাই। বহুত দিন খাব পৰাকৈ থৈছোঁ। এয়া 2 চামুচ দেখিছে, মই 2 চামুচ দিছোঁ। ভিনেগাৰ আপোনালোকে নিদিব। আৰু ধাৰা মিঠাতেল দিব, ঘৰুৱাহী মিঠাতেল নিদিব। আৰু খপ খুলি ৰ'দত দিব। খপে খাটি ৰ'দত মাৰি খপটো বন্ধ কৰি ৰ'দত দিলে ঘামি যায়, তেতিয়া আচাৰ বেয়া হয়। এয়া মই কেৰাহীটোৰ পৰা বাতি এটাত উলিয়াই লৈছোঁ, কাৰণ কেৰাহীটোত থাকিলে তিটিকি লাগিব। আমি বনায়ে থাকোঁ, সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আধা ঘণ্টামান মই এই বাতিটোত উলিয়াই থৈ দিম। এয়া আধা ঘণ্টাৰ পাছত মই বটল এটাত ভৰাই ল'লোঁ। এয়া বটলৰ ৰেডি হৈ গ'ল। অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।